Cbse দেশৰ ভিতৰত উজলিল নলবাৰীৰ প্ৰিয়াংশী জালান। Cbse দশম শ্ৰেণীৰ পৰীক্ষাত অভূতপূৰ্ব সাফল্য প্ৰিয়াংশীৰ। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড Cbse ঘোষণা কৰা দশম শ্ৰেণীৰ পৰীক্ষাত নলবাৰীৰ নাম পুনৰবাৰ উজ্বলাই তুলিলে এগৰাকী মেধাৱী ছাত্ৰীয়ে। নলবাৰী চহৰৰ হাজুপথৰ সৰ্বপৰিচিত চিৰঞ্জীৱ পৰিয়ালৰ ব্যৱসায়ী পুনিত জালান আৰু প্ৰভা জালানৰ একমাত্ৰ কন্যা প্ৰিয়াংশী জালানে এই পৰীক্ষাত অসাধাৰণ প্ৰদৰ্শন কৰি এক গৌৰৱোজ্জ্বল ফলাফল কঢ়িয়াই আনিছে। ৰঙিয়াৰ ফাতিমা কনভেন্ট ইংলিছ মিডিয়াম স্কুলৰ ছাত্ৰী প্ৰিয়াংশীয়ে ৯৯.৬% নম্বৰ লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ ইংৰাজী বিজ্ঞান আৰু তথ্য প্ৰযুক্তি ITত ১০০ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰাৰ বিপৰীতে গণিত, হিন্দী আৰু সমাজ বিজ্ঞানত ৯৯ নম্বৰ লাভ কৰিছে। নলবাৰীৰ BM গ্লোবেল একাডেমীত শিক্ষা জীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত ৰঙিয়াৰ ফাতিমা কনভেন্ট নামভৰ্তি কৰি দশম শ্ৰেণীৰ পৰীক্ষাত চমকপ্ৰদ সফলতা লাভ কৰিবলৈ সক্ষম হয়। पहले मैं BM ग्लोबल में थी क्लास 1 तक, फिर 2 से मैंने फातिमा ज्वाइन किया और 10 मैंने फातिमा से ही दिया। ছাত্ৰীগৰাকীৰ এনে সাফল্যত পৰিয়ালটোত এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে। বিভিন্নজন শুভাকাংক্ষী উপস্থিত হৈ মেধাৱী ছাত্ৰীগৰাকীক অভিনন্দন জনোৱাৰ লগতে কেক কাটি আনন্দ প্ৰকাশ কৰে। সদ্যহতে গুৱাহাটীত HSৰ বিজ্ঞান শাখাত নামভৰ্তি কৰি ভৱিষ্যতে পাইলট হোৱাৰ সপোন পুহি ৰাখিছে মেধাৱী প্ৰিয়াংশীয়ে। कमर्शियल पायलट के बनने का भी मन है। প্ৰিয়াংশীৰ এই চমকপ্ৰদ সাফল্যই কেৱল তেওঁৰ পৰিয়াললৈকে আনন্দ কঢ়িয়াই অনা নাই, বৰঞ্চ সমগ্ৰ নলবাৰী অঞ্চলৰ বাবেও এয়া এক গৌৰৱৰ মুহূৰ্ত হিচাপে বিবেচিত হৈছে। প্ৰিয়াংশীয়ে তেওঁৰ এই সফলতাৰ আঁৰত পিতৃ-মাতৃৰ সঠিক মাৰ্গদৰ্শন আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বিশেষ সহযোগিতাৰ কথা উল্লেখ কৰে। अच्छा लग रहा है, मैं अपने पेरेंट्स और सारे टीचर्स और गॉड को बहुत ज़्यादा थैंक करना चाहूँगी। मेरी मेहनत और उनके आशीर्वाद से मैं इतना अच्छा रिजल्ट कर पाई हूँ और ये रिजल्ट अनएक्सपेक्टेड ही था, बट आप सबके आशीर्वाद के साथ ये पॉसिबल हो पाया है, सो थैंक यू। মেধাৱী ছাত্ৰীগৰাকীৰ এই সফলতাত অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে শুভাকাংক্ষীসকলে অভিনন্দন জ্ঞাপন কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। প্ৰিয়াংশীৰ এই যাত্ৰা অনাগত দিনত আন শিক্ষাৰ্থীসকলৰ বাবেও প্ৰেৰণাৰ উৎস হৈ পৰিব। মা কামাখ্যা ঈশ্বৰৰ আশীৰ্বাদত ভাল ৰিজাল্ট কৰিছে, তাই কষ্টও বহুত কৰিছে। এটা ভাল লাগিছে কি গোটেই আমাৰ নলবাৰী আৰু অসমৰ এটা ভাল নাম হৈছে। সেইকাৰণে মই আৰু মানে তাইক শুভেচ্ছা দিলো যাতে আগন্তুক দিনতো তাই ভাল পৰীক্ষাত ৰিজাল্ট কৰে আৰু যি তাই মনত ভাবি থৈছে সেই তাইক মানে যোনটো এইম সেইটো যাতে তাই পুৰা কৰিব পাৰে। সবকে আগতেতো মই আপোনাক সবকে ধন্যবাদ জনাইছো এনে আপুনিকেইটা ইয়াতে আহি পেলাই তাক ইমান ভালকে প্ৰোৎসাহন দিছে, তাৰ ৰিজাল্ট ইমান ভাল হৈছে, ভাল লাগিছে আমাকো। এতিয়া তাই স্কুল, তাৰ টিচাৰ্ছ, তাৰ ফেমিলি মেম্বাৰ্ছ, আমাৰ যিমানে তাহাঁতক একদম ধন্যবাদ দিওঁ। তাহাঁতে বহুত হেল্প কৰিছে, ভগৱানে বহুত আশীৰ্বাদ দিছে আমাক এইটো দিন দেখাইছে। তাই যি কষ্ট কৰিছে তাই এতিয়া ৰিজাল্টটো পাইছে। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম।